আছিলে মন বেয়া বিহু সম্ভাৰ আৰু এয়া হাত বিহু এইখিনি সকলোখিনি ইয়াত লিখি থোৱা আছে ধুনীয়াকৈ হেল্ল' এভৰিৱান নতুন এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ এতিয়া ৰাতিপুৱাৰ সময় তন্ময় স্কুললৈ গ'ল আৰু মিষ্টাৰে মই এতিয়া এফালে যাবলৈ ওলাইছোঁ যাম মানে আমাৰ পানীতোলা গাঁৱলৈ যাম আৰু এতিয়া বৰ্তমান বাহিৰত দি আছে বৰষুণ আৰু বৰষুণ দি থকাৰ বাবে অলপ মানে ওলাই মেলি ৰৈ আছোঁ আৰু ইয়াতে বৰষুণটো এৰিলে আমি যামেই আৰু তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকিব একেবাৰে পানীতোলা গাঁৱতে আপোনালোকক লগ পাই আছোঁ আৰু এয়া আমি পালোহি পানীতোলা গাঁৱৰ এখন LP স্কুলত বহাগী উৎসৱ চাবলৈ খগেশ্বৰ বৰুৱা স্মৃতি তোৰণ এইখনে হৈছে স্কুলখন আৰু ইয়াতে অনুষ্ঠানখিনি হ'ব এতিয়া আমি সকলোখিনি আপোনালোকক দেখুৱাই থাকিম ভিতৰলৈ গৈ আৰু এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ এইফালে ছাত্ৰ ছাত্ৰীসকলে বহাগী উৎসৱ উদযাপন কৰিবৰ কাৰণে সাজু হৈছে আমাৰ ধুন্তি এখনতে বহে ধুলি কেতিয়াবা আহিলা নি কেতিয়াবা আহিলা মাৰিলোঁ হাতত আৰু এতিয়া কণমানিসকলৰ বিহু নৃত্য আছে গোটেই স্কুলখনৰ ল'ৰা ছোৱালীখিনি লগ লাগি পেলাই বিহু নৃত্য প্ৰদৰ্শন কৰিব অকণমানি ল'ৰা ছোৱালীখিনি খুব ধুনীয়াকৈ সাজি কাচি আহিছে আপোনালোকক দেখুৱাইছে এইবিলাক ধুনীয়া ধুনীয়া টেবুল চকী এইফালে নাচনী ৰেডি ৰেডি চবৰে বিহু চাব লাগিব দেই চাবা দেই হয় নেকি এইফালে মোৰ ছাবস্ক্ৰাইবাৰ লগ পালোঁ দেই ভিডিঅ'বিলাক চোৱা ন ঠিক আছে লাগিছে দেই লিপষ্টিক মোক লগা মুখত বিহু সম্ভাৰ আৰু এয়া হাত বিহু এইখিনি সকলোখিনি ইয়াত লিখি থোৱা আছে ধুনীয়াকৈ এতিয়া আমাৰ লগত আছে এয়া স্কুলখনৰ বাইদেউ ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ সকলোলৈকে প্ৰকৃতিৰ অনবদ্য সম্ভাৰেৰে জকমকীয়া অসমবাসীৰ বুকুলৈ বসন্ত নামি আহি আমাৰ কণমানি ছাত্ৰ ছাত্ৰীসকলৰো অন্তৰত অকণমান বসন্তৰ আগজাননী পোৱাৰ বা অসমীয়া পৰম্পৰাগত এই বিহুটিৰ সম্পৰ্কে তেওঁলোকৰ অকণমান চেতনা জগাবৰ কাৰণেই আমি তেওঁলোকৰ মনৰ ভিতৰত থকা প্ৰয়াসক আজি মুকলিকৈ এই মুকলি পথাৰতেই তেওঁলোকক এফাকি বিহু গীতেৰে সৈতে আনন্দ উৎসৱ দিয়াৰ আমি প্ৰয়াস কৰিছোঁ গতিকে ছাত্ৰ ছাত্ৰীসকলৰ এই প্ৰয়াসক আপোনালোকে উৎসাহিত কৰিব নিশ্চয় ভৱিষ্যতে সিহঁতে আৰু বেছি ভাল কৰিব বুলি মই আপোনালোকৰ আশীৰ্বাদলৈ আশাৰে বাট চাই যাম ঠিক আছে বাইদেউ ধন্যবাদ থাকিল আপোনালৈ এতিয়া আমি ফিল্ডলৈ ওলাই আহিছোঁ অনুষ্ঠান আৰম্ভ হ'ব এতিয়া বিহু সম্পৰ্কীয় বিহু পৰম্পৰা সম্পৰ্কে কণমানিহঁতৰ মনত যিখিনি আমাৰ পাৰম্পৰিক ৰীতি নীতি আছে সেইখিনি সম্পৰ্কে অকণমান সকীয়াই দিয়া সিহঁতে আনন্দ পাওক এয়া আমাৰ উদ্দেশ্য আজি এই বহাগী উৎসৱভাগী এগছি বন্তিৰে শুভাৰম্ভ কৰিবৰ কাৰণে আমাৰ বিদ্যালয়ৰ পৰিচালনা কমিটিৰ সভাপতি মহোদয়ক মই অনুৰোধ কৰিলোঁ লগতে আগবঢ়াইছোঁ এইফালে বন্তি প্ৰজ্বলন কৰা হৈ গ'ল আৰু এতিয়া আমি বিহু উপভোগ কৰোঁ আহক
কণমানি নাচনীসকলে গগনা বজাইছে চেষ্টা কৰিছে দেখি ভাল লাগিছে আৰু এইফালে কণমানিকেইজনীয়ে খোজকাঢ়িবলৈ শিকিছেহে ইয়াৰ পৰা হেঁপাহে কৰিছে নাচিবলৈ এতিয়া এয়া শৰাই দিছে এইফালে গুদুমণিয়ে দদায়েকক মাতি আছে তাৰ লগত নবহি লগৰ ল'ৰাৰ লগত বহি আছে যে সেইকাৰণে সি বেয়া পাইছে আৰু এইফালে কণমানি এজনীয়ে কবিতা গাইছে নতুন কলি বুকুটি হৈছে মুখত মিচিকি হাঁহি ৰৈ ৰৈ উৰি পোহৰৰ পখিলা ৰৈ ৰৈ উৰি চিয় সুন্দৰ নতুন লিখা পাখিত অকা বকা আখৰ দেখিছো মই ৰৈ ৰৈ উৰি পোহৰৰ পখিলা ৰৈ ৰৈ উৰি বঢ়িয়া যদি কৰা ভাই এতিয়া এৰা লাজ কৰি থাকিলে যে পাছেৰা পাবা ভয় বাৰু কৰা নেকি ভয় যদি কৰা ভয়ে দিলে নাথাকিবা অসাহকাৰা মনকালি কৰা হয় মনকালি কৰা কাম আনন্দেৰে ভৰা সেয়ে কওঁ সেয়ে হয় এনে কৰা কাম পাছে ল'বা আৰাম ভাই পাছে ল'বা আৰাম এইফালে মোৰ ভিডিঅ' চাই বোলে ন অঁ হয় নি তোমালোকে চোৱা নেকি বা ধেৰ ওলাইছে দেখোন চাই থাকিবা দেই তোমালোকে আৰু এইফালে মোৰ ছাবস্ক্ৰাইবাৰ দেই আপাকটো চিনি পায় আগৰ ভিডিঅ'ত দেখিছে হয় নাপা আপাই চব ভিডিঅ' চাই আৰু এইফালে মুনেও চাই মুনমুনেও চাই অঁ চব চাই দেই আৰু এইফালে এগৰাকী আছে দেই এইগৰাকীও চাই পুৰা ন বাকী আপোনালোকেও চাব আৰু ন এইফালে অঁ মাইনুছ ব্লগ দেই যাব আপাই কি ধুনীয়াকৈ কৈছে আপোনাৰ চেনেলটোৰ নাম কি বা পাৰিছিলে মনত আছে আৰু মাইনুছ ব্লগ আৰু এতিয়া সকলোৱে জাতীয় সংগীত গাইছে program. আৰু এখন স্কুলতে আমাৰ সৰু দেউতা আৰু দাইদেউহঁতে ইয়াতে পঢ়িছিলে এতিয়া আগৰ নিচিনা হৈ থকা নাই বাৰু চেঞ্জ হ'ল তাকে সেই আৰু অলপ চাবলৈ বুলি আহিলোঁ আৰু অনুষ্ঠানখিনিও আপোনালোকক দেখালোঁ বাই বাই যোৱা দেই আৰু আমাৰ অসমীয়াৰ বিহুটোৰ বিষয়ে একেবাৰে সৰুৰ পৰাই মাক দেউতাক আৰু শিক্ষক শিক্ষয়িত্ৰীসকলে যিমান পাৰে বিহুটোৰ বিষয়ে জ্ঞান দিবলৈ চেষ্টা কৰিব লাগে আৰু এইদৰে কণমানিসকলৰ লগত এটা দিন পাৰ কৰিলোঁ খুবেই ভাল লাগিলে তেন্তে আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ।